নমস্কাৰ সবকে স্বাগতম। আমাৰ ফোনটো ফুল চাৰ্জ হ'বলৈ কিমান সময় লাগে? 1 ঘণ্টা, 2 ঘণ্টা বা 3 ঘণ্টা। কিন্তু এতিয়া তাতকৈও আধা সময়তে ফুল চাৰ্জ হৈ যাব। কেনেকৈ হ'ব আহক জানো। আমি দেখি আহিছোঁ যে 2015লৈকে মোবাইলবোৰৰ চাৰ্জিং স্পীড বহুতেই কম আছিলে। মোটামুটি 2 বা 3 ঘণ্টা ফুল চাৰ্জ হ'বলৈ লাগি গৈছিলে। কিয়নো আগতে চাৰ্জিং কেপাচিটিটো অকল 10 ৱাটছৰহে আছিলে। কিন্তু 2016 নৱেম্বৰত OnePlus কোম্পানীয়ে প্ৰথমবাৰৰ কাৰণে 20 ৱাটৰ চাৰ্জিং টেকন'লজি লঞ্চ কৰিলে, যোনটোৰ পৰা চাৰ্জিং টাইম 3 ঘণ্টাৰ পৰা 1.5 ঘণ্টা হৈ পৰিল। তাৰ পিছতে 2017ত ইয়াতকৈ আৰু ষ্ট্ৰং চাৰ্জিং টেকন'লজি আহিব ধৰিলে। 25 ৱাটৰ ওলাল, আকৌ 28 ৱাটৰ ওলাল, কিন্তু একো এটা মেজৰ ডিফাৰেঞ্চ নাছিল এইকেইটাৰ মাজতে। তাৰে পিছত 2018তে অপ্পোৱে ছুপাৰবুক চাৰ্জিং টেকন'লজিটো কমাৰ্চিয়েলাইজেশ্যন কৰি দিলে, য'ত 30 ৱাট চাৰ্জিং কেপাচিটিলৈকে ছাপোৰ্ট কৰিছিল আৰু 1 ঘণ্টা 15 মিনিট মানতে ফুল চাৰ্জ কৰি দিছিল। কিন্তু 2018লৈকে এইটো টেকন'লজি অকল দামী মোবাইলতহে দেখা পোৱা গৈছিল। তাৰে পিছত 2019ত আমি দুনিয়াৰ ফাষ্টেষ্ট চাৰ্জিং টেকন'লজি দেখিছিলোঁ ৰিয়েলমি ফালৰ পৰা ৰিয়েলমি X2 Pro মোবাইলত, যোনটো 25 মিনিটতে ফুল চাৰ্জ কৰি দিয়ে। এইটো চাৰ্জিং কেপাচিটি 50 ৱাটৰ আছিল। ছুপাৰবুক চাৰ্জিং টেকন'লজি ইমান ফাষ্ট চাৰ্জ কৰিব পাৰে কিয়নো ইয়াত অ'পেন ভল্টেজ কনষ্টেণ্ট কাৰেণ্ট কনচেপ্টটো ইউজ হয়। মানে গোটেই পাৱাৰ কনভাৰ্জনটো চাৰ্জিং এডাপ্টাৰৰ ভিতৰতে হয় আৰু পিয়'ৰ এনাৰ্জিটো ডাইৰেক্ট ফোনৰ ভিতৰত ট্ৰান্সফাৰ কৰা যায়। সেইকাৰণে মোবাইলটো ইমান ফাষ্ট চাৰ্জ কৰিলেও গৰম নহয়, যিহেতু এডাপ্টাৰটো অকল গৰম হয় অলপমান। কিন্তু ৰিয়েলমি আৰু অপ্পোৰ 50 ৱাট ছুপাৰবুক টেকন'লজিক টাক্কৰ দিবলৈ আহিলে Xiaomi। 2019ত এই Xiaomiয়ে শ্ব'কেছ কৰিলে 100 ৱাট চাৰ্জিং টেকন'লজি, যোনটো অকল 20 মিনিটতে মোবাইল ফুল চাৰ্জ কৰি দিব পাৰে। 2019লৈকে 20 ৱাট আৰু 30 ৱাট চাৰ্জিং টেকন'লজিটো বহুত চিপ হ'ব ধৰিল আৰু মিড ৰেঞ্জ মোবাইলটোত আজিকালি আমি মিনিমাম 25 ৱাটৰ চাৰ্জিং স্পীড দেখা পাওঁ। কিন্তু 2020ত সেই 25 ৱাটৰ ষ্টেণ্ডাৰ্ডটো 50 ৱাটলৈকে আহি যাব আৰু আমি 50 ৱাটৰ চাৰ্জিং টেকন'লজি মিড ৰেঞ্জ মোবাইলত দেখা পাম, যোনে 30 মিনিটতে চাৰ্জ কৰি দিব পাৰে। কিন্তু যেতিয়া Xiaomiয়ে 100 ৱাট 20 মিনিটত ফুল চাৰ্জ কৰাৰ টেকন'লজিটো শ্ব'কেছ কৰিলে, তাৰে পিছত ভিভ'য়ে নতুন টেকন'লজি এটা বনালে য'ত 120 ৱাটৰ চাৰ্জিং কেপাচিটি শ্ব'কেছ কৰিলে। মানে মোবাইলটো অকল 13 মিনিটতে ফুল চাৰ্জ কৰি দিব পাৰে। এই 120 টেকন'লজিটো চাগে অহা বছৰলৈকে কমাৰ্চিয়েলাইজেশ্যন হৈ যাব। 2017ৰ আগলৈকে যেতিয়া মোবাইল চাৰ্জ দিবলৈ 2 বা 3 ঘণ্টা ৰখিবলগীয়া হৈছিলে, এতিয়া অকল 13 মিনিটতে ফুল চাৰ্জ কৰি দিব পৰা মোবাইল আমি দেখা পাম। আশা কৰোঁ যে ভিডিঅ'টো ভাল লাগিল। ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব। বাই।